গাইস কি খবৰ মাই ইউটিউব চেনেল অৰ্চনা অফিচিয়েল। আজিৰ ৰেচিপিটো হৈছে ভাদ মাহত ঔৱে অলে কচুৱে খাব লাগে কাৱৈ মাছৰ সৈতে। মই কাৱৈ মাছ ভাজি আছোঁ। এয়া মই কাৱৈ মাছ ভাজি আছোঁ। এতিয়া মই আৰু এইখিনি হৈছে অলকচু। মই ধুনীয়াকৈ টুকুৰা টুকুৰিকৈ কাটি বইল কৰি লৈছোঁ এইখিনি। আৰু এইখিনি হৈছে এইয়া হৈছে কল আৰু এইখিনি ভল ধুনীয়াকৈ কাটি লৈছোঁ। ভাদ মাহত খাব লাগে কল, ভল আৰু অলকচু আৰু বেলেগ একো দিয়া নাই। ইয়াতে আছে জিৰা, আদা আৰু নহৰু, এইখিনি হৈছে শুকান জলকীয়া আৰু এটা পিঁয়াজ কাটি ল'ম ধুনীয়াকৈ। এতিয়া মই ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি লওঁ, তাৰপৰা মই আঞ্জাটো বনাম। ভিডিঅ'টো শেষলৈ চাব আপোনালোকে। ধুনীয়া হৈছে লাল লাল। বস্তুটো বহি নাযায় তেতিয়ালৈকে মই এনেকৈ ভাজি থাকিম, হ'লেহে মই আঞ্জাখিনি হিচাপত নিমখখিনি দিছোঁ। আপোনালোকে যিমান আঞ্জা পালে সেইটো হিচাপত নিমখ আৰু হালধি দিব পাৰে। হালধি আধা চামুচ দিছোঁ। পানী দিয়াৰ পাছত মাছ দিম, কাৱৈ মাছ ধুনীয়াকৈ হৈ গৈছে। আৰু এইখিনি হৈছে বাহমিন শাক, দেখিছেনে? কিছুমানে কয় বাহমিন শাক খালে বোলে স্মৃতি শক্তি বাঢ়ে। সেইখিনি ভাজি পানীটো গৰম হৈছে ভাজি হৈছে মাছখিনি। এতিয়া মাছখিনি দি দিওঁ। মাছ দি দিলোঁ, ঢাকন মাৰি দিম। এনেকৈ 10 মিনিটমান হেৰি কৰিম। আঞ্জাটো ধুনীয়াকৈ হৈছে। আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে মোৰ ভিডিঅ'বোৰ। বাই।